নমস্কাৰ বন্ধুসকল, পেট পূজাটো কৰি লৈছো। পেট পূজা মানে কি, গাখীৰ আৰু ৰুটি, গৰম গাখীৰ আৰু ৰুটিটো দি চেনি সতি মিলাই তাৰপিছত অলপ সময় ঢাকি থৈ মানে অলপ সিজি যাব লাগে। বুঢ়া মানুহৰ নিচিনা খাওঁ মই। শুকান ৰুটি মানে চুবাই নাখাওঁ। পুৰি হ'লে ভাজি বা চাহৰ সৈতে খাব পাৰি, কিন্তু শুকান ৰুটিটো মই তেনেকৈহে খাওঁ। ঘৰৰে গাখীৰ 2-2.5 লিটাৰমান ওলায়, অলপমান বেচোঁ। ইমান সোপানো ক'ত খাব পাৰোঁ, 1 লিটাৰমান ৰাখোঁ খাবলৈ। পেট পূজাটো কৰি লৈছোঁ। আজি বিশ্ব পৰিৱেশ দিৱসো হয়, তো বাৰীলৈকো যাম। আজি বাৰীখনতো চামগৈ কি কি আছে। তো খাই কৰি লওঁ, তাৰপিছত আৰম্ভ কৰিম। খাই বৈ লৈ এতিয়া দুইটা আহিছে আকৌ তনিষ্কাৰ ওচৰতে। তাইক এতিয়া মাকে অলপ মালিচ কৰি দিব। গোসানী মৌ মানুহ ইফালে চোৱা, ইফালে চোৱা। শুই শুই চকু ফুলাই দিছে আমাৰ গোসানীজনীয়ে। मालिश तेल मालिश, सर्द तेरा टकराए या दिल डूबा जाए, आजा प्यारे पास हमारे, काहे घबराए, काहे घबराए। मानो মালিচৰ পিছতে অলপ পিছতে তাই আকৌ শুই যাব। তাইকে অকণ খেলাই দিব। আকৌ এটা পিন্ধিব, ঠাণ্ডা বতৰ আজি। আকৌ এটা পিন্ধি ল'ব। চাওঁ দেখা চাওঁ, ক্ৰীম লগাই মানে ক্ৰীম অকণ লগাব, ক্ৰীম অকণ লগাব, ক্ৰীম অকণ লগাব। ইমান টান পাই ক্ৰীম লগালে, তাই মুখখন বেকা কৰি দিয়ে। মুখখন বেকা কৰি দিয়ে ছোৱালীজনীয়ে। থাকা এনেকে, থাকা থাকা, দিন powder. কি হ'ল? কৈ আছা? ফুটকা দি দিওঁ দেই।
ফুট এটা দি দিওঁ, ধুনু ধুনু লাগিব, ধুনু ধুনু লাগিব, আমাৰ দেহাত ধুনু ধুনু লাগিব। আকৌ এটা দি দিওঁ ন, ধুনু ধুনু লাগিব, তেতিয়াহে ধুনু ধুনু লাগিব। হাঁহি অকণ মাৰি দিয়া, হাঁহি অকণ মাৰি দিয়া, এইফালে চোৱা, এইফালে হাঁহি অকণ মাৰি দিয়া, হাঁহি অকণ মাৰি দিব লাগে, হাঁহি অকণ মাৰি দিব লাগে। কোনে হাঁহিছে, হাঁহিছে, আমাৰ দুষ্ট ছোৱালী এজনী হাঁহিছে, আমাৰ দুষ্ট ছোৱালী এজনী হাঁহিছে। বাবা, ফুটটো বেকা হৈ গ'ল, ফুটটো বেকা হৈ গ'ল। বাৰীখনলৈ আহিছো। চাফাই অভিযান মানে তেনেকুৱা একো নাই। ভাতকেৰেলা চাং এখন আছে আৰু জলকীয়া পুলি অলপ আছে, ভেন্দি পুলি অলপ ৰুইছো। আগতে বহুত কিবা কিবি কৰিছিলো, জিকা কৰিছিলো, তিহু কৰিছিলো। এতিয়া একো নোৱাৰা হলো। বান্দৰৰ মানে এনেকুৱা উপদ্ৰৱ নহয় আমাৰ ইয়াত। প্ৰায় 5,000 মান বান্দৰ আছে। ভাতকেৰেলা লাগিছে, দেখিছে নহয়? দেখো কেমেৰাটো ওচৰলৈ দি দেখো। সোৱাদেই বেলেগ। আজি ছিঙিম। তেনেকে ছিঙি পেলোৱা গোটেই গছজোপা। একো নহয়, দুটা ভাতকেৰেলা দেই আমাৰ। আৰু আছে নেকি বিচাৰি আছো, ৰ'ব। এইটো এটা তিনিটা হ'ল। এইবোৰ মানে চাফা কৰি দিছো। এইবোৰ চাফা কৰিলে পোকে নধৰে ভাতকেৰেলাবোৰ। সাৰ তেনেকৈ ৰাসায়নিক সাৰ একো নিদিওঁ, খালি গোবৰ দিওঁ, ঘৰৰ গোবৰ। আৰু এটা বস্তু আছে ইয়াত, মতা ভাতকেৰেলা বুলি কয় এজোপা গছ। মতা ভাতকেৰেলা গছে প্ৰথমতে আপুনি ধৰিব নোৱাৰে, কিন্তু পিছত গছজোপা মানে কি হয়, ভাতকেৰেলা নালাগে, কেৱল ফুলি থাকে আৰু গোটেই চাংখন মানে আপোনাৰ আৱৰি ধৰে। আমি মতা ভাতকেৰেলাবিলাক তুলি পেলাব লাগে। মই বিচাৰি বিচাৰি তুলি পেলাওঁ। সেই চাওঁ আপোনালোকে কেনেকৈ চিনি পাব মতা ভাতকেৰেলা গছজোপা। আচলতে ফুল ফুলে, তাৰ খালি ফুলহে ফুলে আৰু বেলেগ একো নহয়। বহুত কিবা পাণৰ নিচিনা গছ হয়। তলটো চাফা কৰিছোঁ অলপ, আজি বুলিয়ে নহয়, মাজে মাজে কৰি ওলাই যা মতা ভাতকেৰেলা ক'ত আছে? দেখাই নাই কিবা কাঁইটীয়া গছ হৈ গৈছে। চাংখন তুলি পেলাইছে। মই দেখিছিলো যোৱাকালি, মই পৰহি এজোপা মায়ে তুলিলে চাগে। সেইটো এটা ভাতকেৰেলা দিয়াচোন, এইটো ঔষধ আছে, দেখিব মানে তেনেকৈ চিনি এইটো নোৱাৰিম, কটাই লাগিব। কিয় লাগে কটাই? এইটো পাই গলো দেই দেখি। মজা। জলকীয়া গছো ৰুইছিলোঁ, জলকীয়া পুলি ৰুইছিলোঁ, ডাঙৰ হৈছে আৰু লাহে লাহে লাগিবলৈ আৰম্ভ কৰিছে। আৰু ওলকচু এইবোৰ নিজেই হৈছে। ওলকচু কাৰোবাক লাগিলে ক'ব, ভাদমহীয়া ওলকচু খাব লাগে। দুটা এটা পাত কাটি দিওঁ মই মাজে মাজে, বেছি জংঘল হৈ যায় যে। জলকীয়া পাতবোৰ চোৱাচোন, পোকে খাই দিছে কিছুমান। আৰু ভেন্দি পুলি ৰুইছিলোঁ, ইয়াত ভেন্দি পুলি ডাঙৰ হৈছে লাহে লাহে। আচলতে ভেন্দি আৰু ভাতকেৰেলাটো বান্দৰে নাখায়, সেইকাৰণে এইবোৰ ৰুব পাৰি আমাৰ ইয়াত। কিন্তু জিকা, তিহু এইবোৰ কৰিব নোৱাৰা হ'লো। ৰঙালাও কেৱল আগটোহে খাবলৈ পাওঁ, ৰঙালাও কলি হ'বলৈ নাপায়, চব খাই পেলাওঁ। আৰু চেনিকল কেইজোপা ৰুই থৈছোঁ, মানে চেনিকল কেইজোপা খাবলৈ পাওঁ আৰু বেচিবলৈও পাওঁ। চেনিকল লাগিলেও খুব ভাল পাওঁ। এইফালে ভেন্দি পুলি, সৰহখিনি ভেন্দি পুলিয়ে ৰুইছোঁ বাৰীখনত। বেচিবলৈ নহয়, আচলতে ভেন্দি চেন্দি এইবোৰ খাবলৈ হয় আৰু। বিশ্ব পৰিৱেশ দিৱস বুলি গছপুলি দুটা ৰুওঁ বুলি ভাবিলোঁ, গমাৰি গছৰ পুলি। বেলেগ পুলি নাপালোঁ। আচলতে দেখাক দেখি ৰোৱা নাই দেই। এয়া চেগুন গছ আৰু মই নিজে ৰোৱা, বেছি দিন হোৱা নাই, 5 বছৰমান হৈছে। 10-12 জোপামান ৰুইছিলোঁ, ধুনীয়াকৈ ডাঙৰ হৈ আহিছে। মাজে মাজে ৰুওঁ আৰু। বতৰটো ভাল আজি অলপ ৰুবলৈ। মানে এনেকুৱা দিনত, বিশেষকৈ পৰিৱেশ দিৱসৰ দিনত খুব ৰ'দ দি থাকে। এইবাৰহে এনেকুৱা বতৰ দিছে। গছপুলিটো চাগে মৰি নাযাব। ৰুই থলে নহ'ব আৰু, সাৰ জাবৰ ইয়াত মাজে মাজে দিব লাগিব।
কিহৰ পুলি অ'? নাজানো এইবোৰ জংঘলৰ গছ তহি দিয়া চুলকৈ ৰুই দিছোঁ, বেছি দূৰত ৰোৱা নাই। মাটিটো ভালকৈ দিয়া চপাই তেতিয়াহে গা গছটো শকত হ'ব। তো বন্ধুসকল আজিলৈ ইমানখিনি কৰিলোঁ আৰু বেছি দেৰি কৰি নাথাকোঁ, আপোনালোক বৰ হৈ যায় মই জানো। এইবোৰ ভিডিঅ' আচলতে বেছি দেৰি কৰি থাকিলে মানুহে ভাল নাপায় চাই। চেষ্টা কৰি আছোঁ এনেকৈয়ে নিজৰ জীৱনটো আপোনালোকৰ শ্বেয়াৰ কৰিবলৈ। তো ভাল পালে লাইক কমেণ্ট মাৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।